নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছে? এতিয়া কথাটো হ'ল, মোৰ বেক চাইডে দেখিছেনে ITI। মই ইয়ালৈকে আহিছোঁ, গুৱাহাটীত অৱস্থিত ITI-লৈ আহিছোঁ। ITI-ৰ শিক্ষাৰ্থীসকলে ৭৫বিধ মডেল তৈয়াৰ কৰিছে। বিভিন্ন বস্তু কি কেনেকৈ বনায় সেই বিষয়ে জানিবলৈ আহি আছোঁ। গতিকে আহক বন্ধুসকল, মোৰ লগত যাওঁ একেলগে ITI-লৈ। হয়, ক'বচোন। এনেই কৈ থাকিলে হ'ল। এইটো হাইড্ৰলিক ব্ৰেক ছিষ্টেম। হাইড্ৰলিক ব্ৰেক ছিষ্টেমত এইটো ড্ৰাম ব্ৰেক। এই ড্ৰাম ব্ৰেকত কি হয় যে এইটো হ'ল হুইল, আৰু হুইলৰ ভিতৰত এই দুখন হ'ল ব্ৰেক শ্বুট, এইটো হুইল চিলিণ্ডাৰ, আৰু এইটো হ'ল মাষ্টাৰ চিলিণ্ডাৰ। আৰু মাষ্টাৰ চিলিণ্ডাৰৰ ভিতৰত ফ্লুইড ভৰোৱা হয়, আৰু ফ্লুইডৰ এই প্ৰেছাৰটো ক্ৰিয়েট হোৱাৰ লগে লগে ইয়াৰ পৰা প্ৰেছাৰটো পাইপ লাইনেৰে এইটো ব্ৰেক ড্ৰামৰ এইটো হুইল চিলিণ্ডাৰলৈকে আহি যাব, আৰু হুইল চিলিণ্ডাৰৰ প্ৰেছাৰটো অহাৰ পিছত ইয়াৰ হুইল চিলিণ্ডাৰৰ পিষ্টনটোকে এক্সপাৰ্ট কৰাই ব্ৰেক ড্ৰামৰ ইনচাইডত ব্ৰেক শ্বুৰ লগত এক্সপাণ্ড হৈ ব্ৰেক ড্ৰামৰ লগত সংযোগ হৈ পৰে ইংৰাজী। তেতিয়া ব্ৰেক ড্ৰামটো নমৰে, আৰু এই ব্ৰেক ড্ৰামৰ লগতে হুইলটো ঠিক আছে। গতিকে যিহেতু হুইলটো গ্ৰাউণ্ড পইণ্টৰ লগত টাচ হৈ আছে, তেতিয়া হুইলটো ক্লকৱাইজ বা এণ্টি ক্লকৱাইজত নভৰিব, আৰু নভৰি পেলাই আমি প্ৰথমতে কি কৰিব, গাড়ীখন ৰৈ যাব, অৰ্থাৎ গাড়ীখন চলি থকাৰ পৰা ৰৈ যাব। কিন্তু ইউটিউবতো প্ৰায় ভিডিঅ'টো চোৱা যায়, গতিকে আজি এটা ভাল চেনেল চাওঁ। বাকী হাইড্ৰলিক চিষ্টেম হেভি বস্তু, একদম হেভি বস্তু আমি সহজে একেই একদম হেভি বস্তু।
ৱাটাৰ লেভেল ইণ্ডিকেটৰ এইটো আপুনি কেমিকেল টেংকি নাইবা আমাৰ ঘৰত যিটো আমি পানীৰ টেংকি ইউজ কৰোঁ আমি কাৰেণ্ট মটৰ কাৰেণ্ট ছাপ্লাই দিয়াৰ পাছত পানীটো অভাৰফ্ল' হৈ পৰি যায় সেইটো আমি যেতিয়া গম নাপালে তেতিয়া আমি কি কৰোঁ এই যিটো ৱাটাৰ লেভেল ইণ্ডিকেটৰ আছে যদি এইটো আমি ইউজ কৰোঁ তাত ফিটিং কৰি দিওঁ তাত ইয়াত চেঞ্চৰ এটা আছে চেঞ্চৰত পানী তাত হয়তো মটৰটো অন কৰি দিব পাৰে নাইবা আপোনাৰ এনেকুৱা চিষ্টেম আছে তাত আমি চাইৰেজ লগাব পাৰোঁ তেতিয়া গম পাম যে পানীটো ফুল আছে আৰু বিশেষকৈ পানী আৰু ৱাষ্টেজ হ'লেও ইমান পানীখিনি ক্লিন হয় গতিকে সেইটো আমাৰ নষ্ট হোৱাৰ পৰা বাচি যায় এইটো হ'ল আপোনাৰ ৱাটাৰ লেভেল ইণ্ডিকেটৰ এইটো আমি পানীটো বা হেৰিটো পালে আমাৰ অন হ'ব লাগে ৰিম'ট কণ্ট্ৰল এটা আপোনাৰ ফেন চলাব পাৰে যিটো ফেন তাৰপাছত ইলেক্ট্ৰিকেল আইটেম যিটো আমি যিকোনো ৰিম'টৰ এটা বুটাম টিপিলে হ'ল আপোনাৰ ই ৱাৰ্কিং কৰে ই 15 দূৰৰ পৰা কাম ইয়াতে আপোনাৰ এটা চেঞ্চৰ এটা আছে এইটো দিলে 3 ছেকেণ্ড সময় লয় তাৰপাছত এইটো হৈছে আপোনাৰ 10 চেনেল LED ডিছপ্লে মানে ইয়াত কোনো ডিজিটেল হয় অট'মেটিক তাৰমানে 10টা চেনেল ঘৰৰ বাউণ্ডাৰী দৰ্জাৰ ৱাল বঢ়িয়াকৈ ডিজাইন কৰিব পাৰে নাইবা খিৰিকীৰ ৱাল নাইবা নাম আনিব পাৰে মানে বেলেগ আপোনাৰ 10টা চেনেল ইউজ কৰিব প্লান্ট ওয়াটারিং সিস্টেম আমার যদি আমি টাবত আমি এই সেন্সর এটা লগাবো এটো হল সয়েল সেন্সর এই সেন্সরে কি করব সয়েলৰ ময়েশ্চাৰটো ডিটেক্ট কৰিব যদি ইয়াত সয়েলটো ড্ৰাই হৈ থাকে তেতিয়া অটোমেটিক আমাৰ কি হ'ব এই পাম্পৰ পৰা মটৰ ৰান হ'ব আৰু ইয়াত পানী আহিব এতিয়া সয়েলত আমাৰ কি হ'ল সয়েলটো ৱেট হৈ গ'ল এতিয়া লগালে পাম্পটো ষ্টপ হৈ গ'ল এতিয়া যদি আমি আকৌ সেন্সৰটো উঠাই দিওঁ এইটো নিজে ষ্টাৰ্ট হৈ গ'ল বেচিকেলি ধৰক পানীত চব টাবতে এনেকৈ পাইপটো চিষ্টেমটো ৰাখি দিয়াৰ পিছত অট'মেটিক পানীটো আহি যাব যেতিয়া প্লাণ্টটো যেতিয়া পানীটো মানে দৰকাৰ অনুভৱ কৰিব তেতিয়া পানীখিনি আহি যাব